মাত্ৰ দুটা বাঁহৰ খুঁটা লাগে। ধৰি লওক এনেকৈ দুফালে দুটা খুঁটা দি ল'ব। তাত এটা দিছোঁ, ধৰক ইয়াত এটা দিছোঁ, আৰু এই খুঁটাৰ ওপৰে এনেকৈ বাঁহ এটা মানে যেনে তেনে বাঁহ এটা বান্ধি ল'ব পাৰিলেই হৈ গ'ল। এই বাঁহটোৰ পৰা এনেকৈ আপোনালোকে কেইজোপা ৰুই থাকিব পাৰিব। এডাল চুতলি এই ওপৰৰ এই বাঁহটোত বান্ধি দিছোঁ। এই বাঁহটোৰ পৰা এনেকৈ তলত ইয়াত খুঁটি এটা দিয়া আছে। এই খুঁটিটোৰ পৰা বান্ধি থোৱা আছে। বাই চান্স যদি দুই এডাল লতাও হয়, সেইকেইডাল ছিঙি পেলালে হৈ গ'ল। এই টাবত কৰিবলৈ এই গছ দাংবডি আনি ল'লে হৈ গ'ল। এই গছ দাংবডি এই গুৰিতে হৈ গ'ল। আজি ভিডিঅ'টোত মই আপোনালোকক মোৰ দাংবডিৰ খেতি দেখুৱাম। দাংবডি মানে আপোনালোকৰ তাত হয়তো বহুতে লেচেৰা মাহ বুলিও কয়। আমাৰ এইফালে প্ৰায় দাংবডি বুলিয়ে কওঁ আমি। দাংবডিও যে বহুত প্ৰকাৰ আছে আগতে গম পোৱা নাছিলোঁ। পিছতহে গম পাইছোঁ যে দাংবডি বহুতকেইটা প্ৰকাৰ আছে। এজোপা হৈ গ'ল আপোনাৰ মানে আগৰ দিনৰ যিটো লতীয়া দাংবডি, আপোনাৰ জেং বা হেন্দালি দিবলগীয়া হয়। তাৰপিছতে এজোপা আছে আপোনাৰ এডলীয়া, আৰু আপুনি আজিকালি গছ দাংবডিও ওলায়। মানে ধৰক তাত লতা চতা নাথাকে, খালি ফ্ৰেঞ্চ বিনগতে, ফ্ৰেঞ্চ বিন যেনেকৈ আমি মানে জোপোহা গছ এজোপা হয়, তেনেকৈ জোপোহা গছতো আজিকালি দাংবডি মানে তেনেকুৱাৰো জাত ওলাই গ'ল। এইজোপা আকৌ কি জাত মই ভালকৈ নাজানো, বেলেগে দিয়া গুটি। মোক যোনে তোনে গুটি দি থাকে, মই সেইবোৰ ট্ৰাই কৰি থাকোঁ। মই আনবাৰ মানে প্ৰত্যেকবাৰে মই এডলীয়া দাংবডিয়ে লগাওঁ। এডলীয়া দাংবডি লগাবলৈ খুব কম জেগা লাগে, খুব সহজ। আপোনাৰ ইয়াত আপুনি ভালকৈ চালে গম পাব, এডাল ৰছীহে মাত্ৰ প্ৰয়োজন। এডাল ৰছীতে এডলীয়া দাংবডিটো কৰিব পাৰি। কিন্তু এইজোপা হেন্দালিত দি দিছোঁ কেলেনো মানে গম নাপাওঁ এজোপা এডলীয়াই নে জেঙত দিয়া জোপা। সেইটো কাৰণে এনেকৈ হেন্দালিত দি দিছোঁ। আপোনাক মই দেখুৱাব পাৰিম এডাল ৰছীত কেনেকৈ কৰিব পাৰি। মানে এডাল চুতলিহে লাগে য'ত আমি এডলীয়া দাংবডিটো কৰিব পাৰি। এনেই বাঁহৰ খুঁটি এটাতো এডলীয়া দাংবডি কৰিব পাৰি। খুঁটি দিলে কি হয়, তাত যেতিয়া জোপোহা হৈ আহিব, ৱেটটো বাঢ়ি যাব, তেতিয়া বতাহ চতাহ আহিলে এনেকৈ পৰি যোৱাৰ চান্স থাকে। কিন্তু এনেকৈ যদি ৰছী এডাল, ইয়াতো মই ৰছী এডালে বান্ধি ৰাখিছোঁ, চুতলি ৰছী বান্ধি ৰাখিলে ওপৰত যদি এনেকৈ গোটা বাঁহ এটা থাকে, গোটা বাঁহটোৰ পৰা এনেকৈ ৰছী এডাল যদি গুৰিলৈকে এনেকৈ দি দিয়া যায়, সেই ৰছীডালতে বগাব। আৰু বাকী ইয়াত চাং টাং হেন্দালি চেন্দালি একো প্ৰয়োজন নাই। সেই ৰছীডালতে আপোনাৰ দাংবডি হৈ যায়। মই ইয়াৰ প্ৰচেছটো আপোনালোকক দেখুৱাই দিম এতিয়া ভালকৈ। এইজোপাত আপোনালোকে ধৰিব পাৰিছে নাই জানো, এডাল চুতলি এই ওপৰৰ এই বাঁহটোত বান্ধি দিছোঁ। এই বাঁহটোৰ পৰা এনেকৈ তলত ইয়াত খুঁটি এটা দিয়া আছে। এইটো খুঁটিটো, এই খুঁটিটোৰ পৰা বান্ধি থোৱা আছে, আৰু খুঁটিৰ লগতে এই মাটিত এই পুলিটোৰ পৰা এনেকৈ খুঁটিত বান্ধি থোৱা আছে, আৰু খুঁটিৰ পৰা ৰছীডাল এইভাগে চুতলিডাল আপোনাৰ ইয়াত লগাই থোৱা আছে। ইয়াত এতিয়া হেন্দালি দি থোৱা আছে। হেন্দালি নিদিলেও হৈ যায়, হেন্দালি কোনো প্ৰয়োজন নাই এডলীয়া দাংবডিত। এনেকৈ ইয়াতে এই ৰছীডালতে বগাব, ইয়াতে জোপোহা হ'ব, ডাঠ হ'ব, আৰু ইয়াতে আপোনাৰ দাংবডি লাগিয়ে থাকিব। একদম চিম্পুল। খালি এনেকুৱা কি কৰিব, মাত্ৰ দুটা বাঁহৰ খুঁটা লাগে। ধৰি লওক এনেকৈ দুফালে দুটা খুঁটা দি ল'ব। তাত এটা দিছোঁ, ধৰক ইয়াত এটা দিছোঁ, আৰু এই খুঁটাৰ ওপৰে এনেকৈ বাঁহ এটা মানে যেনে তেনে বাঁহ এটা বান্ধি ল'ব পাৰিলেই হৈ গ'ল। সেই বাঁহটোৰ পৰা এনেকৈ আপোনালোকে কেইজোপা ৰুই থাকিব পাৰিব। 2-4 জোপা যিমান দীঘল বাঁহ ল'ব, সিমানকেইটা মানে পুলি লগাব পাৰিব। আৰু ওপৰৰ বাঁহটোৰ পৰা এনেকৈ চুতলি এডাল তলত বান্ধি দিব, আৰু সেই চুতলিতে হৈয়ে থাকিব। আৰু বেলেগকৈ হেন্দালি চেন্দালি প্ৰয়োজন নাই। আৰু ইয়াত ৰুইছোঁ মই এইবোৰ গছ দাংবডি। ইয়াত চাওক তেনেকৈ লতা চতা নহয়। বাই চান্স যদি দুই এডাল লতাও হয়, সেইকেইডাল ছিঙি পেলালে হৈ গ'ল। যদি লতা নিচিনা বগাই যায়, তেতিয়া সেইটো ছিঙি দিব পাৰে। আৰু ইয়াত এই গছ দাংবডি এই গুৰিতে হ'ব। এতিয়া যিসকলৰ ঘৰত ধৰি লওক টাব চাব তেনেকুৱা টাবত কৰে বেছিকৈ, জেগা নাই ধৰক চাং এখন দিবলৈ বা এনেকৈ ৰছী বাঁহ চাহ দি বান্ধিবলৈ, এই টাবত কৰিবলৈ এই গছ দাংবডি আনি ল'লে হৈ গ'ল। এইবিলাক আপোনাৰ এনেকৈ জোপোহা হ'ব ফ্ৰেঞ্চ বিনগতে, আৰু ইয়াতে লাগিব। বজাৰত পাই যাব। এডলীয়া প্ৰয়োজন হ'লে এডলীয়া আনিব, আৰু গছ দাংবডি প্ৰয়োজন হ'লে গছ দাংবডি। আৰু যাৰ ঘৰত জেং চেং আছে, জেং থকা মানুহৰ ঘৰত, যাৰ ঘৰত বাঁহ আছে বা জেং দিবলৈ জেগা আছে ৰুবলৈ কৰিবলৈ, তেখেতলোকে জেঙতো কৰিব পাৰিব, বাঁহৰ জেঙত। তেতিয়া বগাই যোৱা বিধো কৰিব পাৰিব। বগাই যোৱা বিধত অলপ বেছিকৈ লাগে। এনেকৈ
গছ দাংবডি বা এডলীয়াবোৰতকৈ বগাই যোৱাবোৰত বহুত দিনলৈকে লাগি থাকে আৰু বেছিকৈ লাগে। আৰু নহ'লে যাৰ সুবিধা নাই টাবত ৰুবলৈ এই গছ দাংবডিজোপা ৰুব, বজাৰত গুটি তেনেকৈ বিচাৰিব। আৰু যাৰ একেবাৰে কমকৈ আৰু ডিচিপ্লিনকৈ হ'ব লাগে তেখেতলোকে এনেকৈ বাঁহত সুবিধা কৰি বাঁহ এটা সুবিধা কৰি আৰু এডলীয়া দাংবডি এনেকৈ ৰছী দি লগাই দিলেই হৈ গ'ল। আৰু এটা এইটো চাওক, এইটো এটা কুন্দুলিৰ ডাল ৰুইছিলোঁ, ইয়াকো এনেকৈ এই ওপৰৰ পৰা এইটো বাঁহ দি দিছোঁ। ইয়াত এতিয়ালৈকে হেন্দালি বনোৱাই নাই, কুন্দুলিত কিন্তু হেন্দালি লাগিব। ইয়াত বগাবৰ কাৰণে এই দুডাল চুতলি এনেকৈ বান্ধি দিছোঁ আৰু চুতলিত ইয়াত এনেকৈ বগাই গৈছে ধুনীয়াকৈ। ইয়াত কুন্দুলি লাগিলেই, কুন্দুলি এইবোৰ লাগিছেই। এতিয়া হয়তো আপোনালোকৰ ক্লিয়াৰ হৈয়ে গ'ল আপোনালোকৰ ঘৰত কি ধৰণৰ দাংবডি কৰিবলৈ সুবিধা হ'ব। গতিকে সেইমতে আপোনালোকে বজাৰৰ পৰা গুটি কিনিব। যদি লতীয়া লাগে লতীয়া কিনিব, যদি এডলীয়া লাগে এডলীয়া কিনিব। আৰু যদি আপোনালোকৰ এনেধৰণে বাৰী নাই একেবাৰে অকল টাবতহে কৰিব পাৰে, তেতিয়া আপোনালোকে গছ দাংবডিৰ গুটি কিনি আনিব। আজি ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, ইমানতে সামৰোঁ। আৰু আপোনালোকৰ যদি কিবা সুধিবলৈ আছে তেতিয়া মোক কমেণ্ট কৰি নিশ্চয় সুধিব, মই তাৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। ইমানখিনিকে ক'লোঁ, ধন্যবাদ।